নমস্কাৰ আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ পৰা আজি আমি এই ধনতুলা গাঁৱলৈ আহিছিলোঁ এটা বিশেষ কাৰ্যসূচী লৈ আমাৰ এটা MIDH বুলি এটা প্ৰগ্ৰাম আছে চলি আছে মিছন ফৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ এই যি আমাৰ যি প্ৰগ্ৰাম এই প্ৰগ্ৰামৰ অধীনত আমি 25 হেক্টৰৰ এটা এলেকাত আমি বৈজ্ঞানিক পদ্ধতিৰে জৈৱিক আমি জালুক খেতি কৰিবৰ বাবে আমি ভাৰত চৰকাৰৰ পৰা এটি অনুদান পাইছোঁ আৰু তাৰ সেইখিনি আমি আৰম্ভ কৰিবৰ কাৰণে আজি এটা সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াত আমাৰ নেচে কাষৰে পদুম পথাৰ অঞ্চলৰো আমাৰ খেতিয়কসকল আমাৰ লগত আছিলে আৰু এই সকলোকে মিলি আমি এটা বৃহৎ এলেকা আমি জালুক খেতি কৰিবৰ বাবে আগবাঢ়িছোঁ যাতে আমি ইয়াৰ পৰা উৎপাদিত সামগ্ৰীসমূহ আমি ৰপ্তানি কৰিব পাৰোঁ সেই উদ্দেশ্য তেনেকুৱা ধৰণৰ তেওঁলোকে গোটেই এই অঞ্চলত থাকি পেলাই উন্নত হ'ল আমাৰ মানুহ কিন্তু মানে অৱহেলাৰ কাৰণে আমি তল পৰি গৈ প্ৰথম অৱস্থাত আমি জালুক খেতিৰ কথা চিন্তা কৰিছোঁ এতিয়া দুখন গাঁও যে কৈ আছে সেইটো ভুল বুজিব পাৰে এই দুখন ডাল কাটিবলৈ খুব হয় এইটো ডাল কাটিছে না কাটিব নহয় এইটো যেতিয়া কাটিব যদি নাফাটে কি নকৰে এইটো যিহেতু ফাটি গ'ল আপোনাৰ কাটিব এইটো পৰা শিপা নাহে আৰু এইটো কেতিয়াও নমৰে আৰু শিপাটো আহিব আৰু ইয়াত যেতিয়া অকণমান হৰমন লগাই পেলাই মাটিত পুতি দিব তাৰ 90% 100ৰ ভিতৰত চাহপাত বাগান যিমানে ডাঙৰ হওক যিমানে ওখ ভেটি হওক তাতে মেইন ড্ৰেইন কৰে চাব ড্ৰেইন কৰে সদায় পানীটো যাতে বৰষুণ হোৱাৰ লগে লগে ওলাই যায় সেইটো এটা ৰাখিব লাগিব এনেকুৱা পানী মাটি কাষৰ মাটি আমি টানি আনি কৰিব লাগিব